জীৱন যুদ্ধত হাৰ নমনা এগৰাকী মহিলা নাম পিংকি পাটোৱাৰী সৰুৰ পৰাই ঘাট প্ৰতিঘাতৰ মাজেৰে আজি এক সফল ৰূপ পাইছে এইগৰাকী মহিলাই এই মহিলাগৰাকী সৰুৰ পৰাই আলহী অতিথিক আপ্যায়ন কৰি ভাল পায় হে ৰঙিয়াৰ ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলায়েন্স ট্ৰেন্সৰ সন্মুখত থলুৱা খাদ্য সম্ভাৰেৰে খুলিছে এইখন ৰেষ্টুৰেণ্ট এই ৰেষ্টুৰেণ্টখনত এসাঁজ ভাতৰ লগত আপুনি পাব বিভিন্ন ধৰণৰ থলুৱা ব্যঞ্জন যি সময়ত ৰাজ্যৰ বজাৰত আকাশলংঘী মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে তেনে সময়তে পিংকি পাটোৱাৰী নামৰ মহিলাগৰাকীয়ে এসাঁজ ভাতত গ্ৰাহকক বিভিন্ন ধৰণৰ ব্যঞ্জন যোগান ধৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মই পিংকি নাথ মৰঞ্জনৰ নিবাসী মোৰ এখন হোটেল খুলিছো আপোনাৰ ভূটান ৰোড ট্ৰেন্সৰ অপজিট সাইডত বাইদেউ হোটেল এণ্ড ৰেষ্টুৰেণ্ট আপোনালোকে এবাৰ আহক মোৰ থলুৱা খাদ্য আমাৰ ধৰক ঘৰচীয়া যিখিনি হোম ষ্টাইলৰ খানা আৰু সেইখিনি মই আপোনালোকৰ মাজলৈ আনিছো যে আইতাতে বনোৱাই বহুত খানা আজিৰ যুগত আৰু বহুত বোৱাৰী বহুত ছোৱালীয়ে নাজানে আপোনালোকে মোৰ দোকানত আহক একবাৰ খাই চাওকহি যদি ভাল লাগে আনক যদি বেয়া লাগে মোকো কোৱা দি থৈ যাওক বহুত মানে কষ্টৰ বুলিও ক'ব পাৰি বহুত ঘাটৰ মাজত আজি মই এইখিনি পাইছোহি আপোনালোকে মোক ছাপোৰ্ট কৰক এবাৰ আহক মোৰ দোকানত এবাৰ ভালকে খাই যাওক আচলতে এনেকুৱা লোন মই লোৱা নাই মই মোৰ নিজৰ সমৰ্থ অনুসৰিয়ে গৈছো আৰু লগ বন্ধু দুই এটাই সহায়ো কৰিছে আৰু দোকানখন লোৱাত আমাৰ জমছেট বুলি এজন মানুহ আছে আৰু তেওঁ বহুত সহায় সহযোগ কৰিছে আৰু লগতে আপোনাৰ নৱজীৱন আয়ুৰ্বেদিকৰ ফালৰ পৰাও তেওঁ বহুতখিনি সহায় কৰিছে সেনেকুৱাকে দুই এজন বন্ধু বান্ধৱৰ সহায়ত আজি মই এইখিনি পাইছোহি আৰু হয় 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 বহুত হয় হয় আচলতে কষ্টও বহুতখিনি হয় কাৰণ মোৰ ল'ৰা ছোৱালীও তিনিটা সেনেকুৱা তেওঁলোকক হেৰি কৰি উঠি এই দোকানখন চলোৱাটো বহুতখিনি সুবিধা সেনেকুৱা তাৰে মাজতে আৰু আপোনালোকৰ কাৰণে মই একচুৱেলি পইচাটো মানুহক লাগেই দিয়কচোন জীৱনটোত হয়নে পইচা নকাক নালাগে বা বিশেষকে মই চিংগেল মাদাৰ হিচাপত মোক পইচা বেছি দৰকাৰ সেনেকুৱা তাৰে মাজতো আপোনালোকক যদি মোৰ ফালৰ পৰা এসাঁজ ভালকে খুৱাব পাৰো মই একচুৱেলি মই খুৱাইও বহুত ভাল পাওঁ বনাই ভাল পাওঁ খুৱাই ভাল পাওঁ সেইবাবেহে দোকানখন মই খুলিছো একচুৱেলি মোক পইচাৰ কাৰণে বা মই বিজনেছ কৰি মই বহুত বেছি হেৰি কৰাৰ কাৰণে নহয় আপোনালোকক এই আমাৰ অসমীয়া ল'ৰা ছোৱালী বহুত টেঙা চিনিয়ে নাপায় থৈকাৰা টেঙা চিনি নাপায় খাৰ কি চব্জি চিনি নাপায় মোৰ দোকানতে আহক পাব আপুনি কলমৌ শাক কলপচলা বহুত ল'ৰা ছোৱালী চিনিয়ে নাপায় আজিৰ দিনত হয় হয় আমাৰ আপোনাৰ ধৰক কলপচলা আপোনাৰ থাকে মাহৰ দালি দি মাংস ধৰক আৰু দোকানত চব মাছ লোকেলে পাব মাংস লোকেল কণী লোকেল এনেকুৱা গোটেইখিনি মানে আমাৰ থলুৱা খাদ্য অসমীয়া যিখিনি মানে মই মোৰ মা বা আইতাৰ পৰা পাইছো বা খাই লৈ ডাঙৰ হৈছো সেইখিনি আৰু মই ক'তো প্ৰশিক্ষণ লোৱা নাই মই ঘৰত যিখিনি পাইছো সেইখিনি দিয়ে আজি মই সেইখিনি পাইছো আপোনালোকে আহক মোৰ ৰঙিয়াৰ পৰা সৰুখানৰ ৰিপৰ্ট SJ নিউজ